নমস্কাৰ সকলোকে পুনৰবাৰ আপোনালোক কাটাইকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো আৰু আপোনালোক সকলোকে আমাৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছো। আজি 16 তাৰিখ আৰু আজি অনুষ্ঠান কৰিবলৈ গৈ আছো মৰিগাঁৱৰ আহতগুৰিত আৰু হে ভাবিলো আপোনালোক যেহেতু মই জনাইছো আজি অনুষ্ঠান থকা বুলি সেইটো কাৰণে আজি ভিডিঅটো আৰম্ভ কৰিছো। আপোনালোকে চাই থাকিব, মই যিমান সম্ভৱ হয় আপোনালোকক দেখুৱাই থাকিম। আৰু এয়া দৰঙৰ বিখ্যাত নাৰিকলী মন্দিৰ, তাত মই প্ৰায় আহি থাকোঁ আৰু ভগৱানৰ আশীষে আচলতে আমাৰ জীৱনৰ সমস্ত সাৰ নহয়নে বাৰু? তেওঁ আছে মানে আমিবোৰ আছোঁ। হৰ হৰ মহাদেৱ। আৰু আবেলিৰ ধুনীয়া সোৱাদ লৈ আমি গৈ আছোঁ এনেধৰণে অনুষ্ঠানলৈ বুলি। এই বস্তুটো দেখিছেনে আপোনালোকে? এটা কথা মানে ক'ব বিচাৰিছোঁ আপোনালোকক। কথাটো হ'ল আগতে যেতিয়া ঘৰত যাওঁ দাদাহঁতৰ লগত, মানে দাদাহঁতে গাড়ী চলাই যায়, তেতিয়া এনেকুৱা জাম চামত ফচিলে তাৰমানে ইমানেই গালি দিয়ে। অকণমান সন্মুখত যদি ৰাস্তাত গাঁত চাত থাকে নহয় বা স্পীড ব্ৰেকাৰ থাকে, মানে সেইটোতো গালি দিয়ে, মানে কিয় এনেকৈ ইমান মাজতে ৰাস্তাৰ মাজতে এইটো গাঁত হৈ আছে, ইমান স্পীড ব্ৰেকাৰ দি থৈ দিছে এনেকুৱা। তাৰপিছত বিয়া হ'লোঁ, বিয়াৰ পিছে হাজবেণ্ডে মানে তেনেকৈ গাড়ী চলোৱা নাছিলে, তো এতিয়া যিহেতু আমি লাকিলি এখন গাড়ী ল'লোঁ আৰু এতিয়া তেওঁ চলায় আৰু মই বহি থাকোঁ ন এনেকৈ ফ্ৰণ্ট ছিটত। তো মানে ইমানে মানে খং উঠি থাকে, ইমানে ফ্ৰাষ্ট্ৰেশ্যন হৈ থাকে, গোটেই ৰাস্তাটো পেক কৰি যায়। মই মানে ছেইম বস্তুটোৱে ফিল কৰোঁ যে, সেইটো কাৰণে ইমান হাঁহি উঠি আছে মোৰ। কিন্তু হয়, চলাবলৈ বহুত কষ্ট হয় বাৰু, সেইটো মানুহ, কিন্তু মানে সেই বস্তুবিলাক ইমান মিলিছে, মানে মই ইমান শান্তশিষ্ট মানুহজনৰ পৰা এইটোতে এক্সপেক্ট কৰা নাছিলোঁ। বাট হয়, মানে খং উঠি আছে আৰু এতিয়া মানে। পাহাৰৰ গাতে লাগি থকা এটা ৰাস্তা, এইফালে খেতি পথাৰ, তাত আকৌ ল'ৰাবোৰে খেলি আছে। এইবোৰ দেখিলে মনটো সঁচাকৈ ভাল লাগে। ইমান নিভাঁজ, ইমান অকৃত্ৰিম এটা পৰিৱেশ। আৰু আমি চাওঁতে গুৱাহাটী পালোহি আৰু আমি এতিয়া শৰাইঘাট দলং পালোহি। অনুষ্ঠান পাবলৈ আৰু মাত্ৰ কিছু সময়ৰ অপেক্ষা। আৰু এয়া আমি দুয়োটা গ্ৰীণ ৰুমত এনেধৰণে বহি আছিলোঁ আৰু তাৰ পৰিৱেশটো কি ক'ম, জুবিনদাৰ গানেৰে মুখৰিত হৈ আছিলে। ইমান যে বেছি ভাল লাগিছিলে। আমাৰ চাউণ্ড চেক হৈ আছে আৰু ৰাজাদাহঁতে চাউণ্ড চেক কৰি আছে। মই বহুত বেছি নাৰ্ভাছ ফিল কৰিছোঁ। চাওঁ বাৰু কেনেকুৱা হয়। বেক ষ্টেজৰ পৰা অনুষ্ঠান চোৱাৰো এটা সুকীয়া মাদকতা আছে আৰু সুবিধাকণ পাইছোঁ যেতিয়া কিয়নো এৰি দিওঁ, নহয় জানো? এতিয়া ৰাতি বাজিছে 2:18 আৰু আমি দুজনে এতিয়া গুৱাহাটী পাইছোঁ। মানে অনুষ্ঠান কৰি এতিয়া ঘৰ গৈ আছোঁ। একদম নিস্তব্ধ গুৱাহাটী, অকল ধুনীয়াকৈ ষ্ট্ৰীট লাইটকেইটা আছে আৰু পূৰা কুঁৱলী আছে যদিও বা লাইটৰ পোহৰৰ কাৰণে গম পোৱা নাই, তাৰ মাজে মাজে গৈ আছোঁ। আজি অনুষ্ঠান কৰি মোৰ বহুত বেছি ভাল লাগিলে। তোমাৰ কেনেকুৱা লাগিলে? তুমিতো চালা বাৰু। বহুত ধুনীয়া হৈছে, সকলোৱে ভাল গাইছে। গাব পাৰিছোঁ ন? আৰু বহুত বেছি ভাল লাগিছে। মানুহখিনিয়ে মানে যিখিনি আমাৰ অডিয়েঞ্চ আছিলে ইমান ধুনীয়াকৈ আদৰি লৈছে, বহুত বেছি ভাল লাগিছে। মনটোত কিবা এটা বেলেগ ধৰণৰ সুখ এটা পাই আছোঁ। গৈ থাকোঁ এতিয়া। মোৰ ভোগালী এইবাৰ অনুষ্ঠানৰ মাজেৰে সামৰিলোঁ। বিহুৰ সময়ত এনেও মনবোৰ ভাল লাগি থাকে, তাতে আকৌ গান গাব পাৰিলেতো কথাই নাই। বাৰু যি কি নহওক, এয়া ঘৰলৈ বুলি উভতিছোঁ। আশা কৰিছোঁ আজিৰ ব্লগটি চাই আপোনালোকে ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ।